হেলিকপ্টাৰ গাইজ, কিন্তু এয়া হেলিকপ্টাৰত কি শেৱালি জাল নেকি বাৰু? আহকচোন চাওঁ বাৰু এই ৰিলটো, তাৰ পাছত আমি চাম আমাৰ ইনষ্টাগ্ৰামৰ মহান ব্যক্তিসকলে ফানী কমেণ্টছ। নমস্কাৰ সকলোকে, ভিডিঅ'টো শেষলৈকে চাবচোন। হেলিকপ্টাৰখনে কিনো এডাল লৈ ফুৰিছে, একেবাৰে তললৈকে ওলমি আছে। আমাৰ ঘৰৰ ওপৰেদিও গৈছে, আনহাতে ঘৰৰ আশে পাশেও চাই ফুৰিছে। এবাৰ ইফালে গৈছে, এবাৰ আকৌ সিফালে যায়। বহুত সময়, কমেও 1 ঘণ্টামান তেনেকৈ আছিলে আবেলিৰ পৰত। তাৰপিছত যেনিবা গ'লগৈ। কি হয় জনাবচোন, এইবাৰ প্ৰথম দেখিছোঁ। যদি জানে কমেণ্টত জনাবচোন দেই। মামাই সৰিয়হ খেতি কৰিবৰ কাৰণে ভাল সাৰুৱা মাটি বিচাৰি আছে। 2026ত মিঠাতেল দিব যে। এবাৰ ইফালে গৈছে, এবাৰ আকৌ সিফালে যায়। এই বাইদেউ, আজি কাৰোবাৰ পুখুৰীৰ মাছ খালী কৰিব। সিহঁতৰ বাপেক আহিব লাগিব, কেলা 14 গোষ্ঠী আহিব লাগিব সিহঁতৰ কেলা। মোৰ মুখত বেয়া ওলাব দিয়ে, বেছি সুধি নাথাকিব, মোৰ ৰাগ উঠি যায়। হেলিকপ্টাৰখনে কিনো এডাল লৈ ফুৰিছে। মামাই বিধৱা মহিলা বিচাৰি ফুৰিছে, অৰুণোদয় আৰু মিঠাতেল দিব। বিচনা তলত সোমাই থাকক, বোৱাৰী লভাৰ কেইটাক বিচাৰি ফুৰিছে। ওলমি আছে। আমাৰ ঘৰৰ ওপৰেদিও গৈছে, আনহাতে ঘৰৰ আশে পাশেও। বাইদেউ, আমাৰ ঘৰৰ ওপৰেদিও গৈছে, মালটো বাকী। বহুত সময়, কমেও 1 ঘণ্টামান তেনেকৈ আছিলে আবেলিৰ পৰত। তাৰপিছত যেনিবা গ'লগৈ। কি হয় জনাবচোন, এইবাৰ প্ৰথম দেখিছোঁ। আপোনাক বিচাৰি আছে, চাব উঠাই লৈ যাব। গৰু হেৰাইছে, বিচাৰি ফুৰিছে। তো গাইজ, ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণেহে বনালোঁ দেই। যদি চাই মজা পালে তেনেহ'লে আপোনাৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। কৈ আছোঁ শ্বেয়াৰ কৰক যিমান পাৰে।